ভাৰতীয় জনতা পাৰ্টি ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া আমাৰ কাৰ্যালয়লৈ আহিছিলে। তেখেত বেসিক্যালি অৰুণাচল প্ৰদেশৰ সাংগঠনিক কাৰ্যসূচীত যোগদান কৰিবলৈ আহিছিলে আৰু যেহেতু আমাৰ কাৰ্যালয়লৈ তেখেতে আহিছিলে স্বাভাৱিকভাৱে তেখেতে এখন বৈঠকতো অংশগ্ৰহণ কৰিলে। ৰাজ্যিক সভাপতি আৰু মই অসমৰ পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পৰ্কে তেখেতক অৱগত কৰিলোঁ আৰু আগন্তুক দিনত বিশেষকৈ অহা 25 তাৰিখে আমি সমগ্ৰ অসমৰ প্ৰতিটো বুথতে তিৰংগা যাত্ৰা ওলোৱাৰ এটা বিৰাট ডাঙৰ কাৰ্যসূচী হাতত লৈছোঁ। সেই কাৰ্যসূচীৰ বিষয়েও আমি তেখেতক অৱগত কৰোঁ আৰু তেখেতেও আমাৰ পঞ্চায়ত নিৰ্বাচনৰ বিজয়ৰ বাবে কাৰ্যকৰ্তাসকলক অভিনন্দন জনাইছে, অসমবাসী ৰাইজক কৃতজ্ঞতা জনাইছে। আৰু কিয় সুধি আছে আৰে তেখেতক চাওক, ইয়াতে এটাই কথা ক'লো যে যোৱাকালি মই কৈছোঁ 5টা কথা যে তেখেত পাকিস্তানত গৈছিল নে নাই। এটা SIT কিয় ক'ব লাগে? সাংবাদিককতো কৈ দিলেই হ'ল। তেওঁ ল'ৰা ছোৱালী নাগৰিকত্ব দি SIT লৈকে কিয় ৰখিব লাগে? আপোনালোকক কৈ দিলেই হ'ল। আপোনালোকৰ লগত তেওঁৰ ইমান ভাল, তেওঁ আপোনালোককে উত্তৰটো দিলেই হ'ল নহয়। SIT লৈকে কিয় ৰখিব লাগে? তেওঁৰ পৰিবাৰে পাকিস্তানৰ দৰমহা লৈছিল নে নাই? আপোনালোকৰ দুই এজনে সুধি ল'ব না। আপোনালোকৰ মাজত তেওঁৰ ইমান শুভাকাংক্ষী আছে, আপোনালোকক আজিলৈকে কোৱা নাই নেকি? মই এতিয়া আপোনালোককহে সুধিম যে আপোনালোকে ইমান সোধা পোছা কৰি থাকে, সঁচা কথাটোতো কমচে কম আপোনালোকক ক'ব লাগে, লাগেনে নাই? CMA 99% মিছা কথা কয় বুলি কৈছিলে। লগতে মুখ্যমন্ত্ৰী এজনে ইমান মিছা কথা ক'ব হিমন্ত বিশ্ব শৰ্মাই পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে নোৱাৰে। কাৰণ অসমৰ মুখ্যমন্ত্ৰীয়ে যদি মিছা কথা কয়, বিধানসভাতো মোৰ ওপৰত প্ৰস্তাৱ হ'ব, কোৰ্টেও মোক চামন দিব পাৰিব। সেইকাৰণে মই মিছা কথা, হিমন্ত বিশ্ব শৰ্মাই 1000টা মিছা কথা ক'ব পাৰে, কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে মিছা কথা ক'ব নোৱাৰে। কি থাকিব, কিন্তু আচল কথাটো ক'লে নে নাই? তেতিয়াহ'লে আপোনালোকে মোক কিয় সুধি থাকে? আপোনালোকে তেওঁ সুধিব, বাবা আচল কথাটো কৈ দিয়া, জামেলাটো আমিও মাৰি দিওঁ। আচল কথাটোতো নকয়। বাংলাদেশৰ লগত কি আছে? বাংলাদেশততো আপোনালোকো গৈ আছিলে। কেইদিনমান আগতে মই দেখিছিলোঁ আমাৰ প্ৰতিদিনৰ মানুহো বাংলাদেশত গৈছিলে অসমীয়া গাঁও বিচাৰি। বাংলাদেশৰ লগততো আমাৰ যোৱা আছিলেই। মহম্মদ ইউনুছ অহাৰ পিছতহে আমাৰ যোৱা বন্ধ হ'ল। বাংলাদেশ ভাৰতৰ আটাইতকৈ বন্ধুত্বপূৰ্ণ দেশ আছিলে শ্বেখ হাছিনা থাকোঁতে। সেইটোতো সকলোৱে জানে আৰু আমিতো তাতে আজিও ভাৰতৰ মানুহ আছে। এইটো তাতে বাংলাদেশ আৰু পাকিস্তান একেলগে কৰাৰ কথা নুঠে। এতিয়া বাংলাদেশত যোৱাটো অপৰাধ, যিহেতু তাত মহম্মদ ইউনুছ আহিলে তেওঁ ভাৰত বিৰোধী হ'ল। হ'ব, আৰু এইটো মই সুধিব হাক দিওঁ, আপোনালোকে তথাপিতো সুধি থাকে। 10 ছেপ্টেম্বৰলৈকে ৰখক না, ইমান কিয় ধৈৰ্য নাই? তেওঁতো দি আছে, কিন্তু তেওঁ আপোনালোকক ঠগাবৰ কাৰণেহে প্ৰেছ মিট দিয়ে, আচল উত্তৰটোতো নিদিয়ে। আচল কথাটো কয় জানো? তেওঁৰ অসমৰ 2-এখন বাতৰি কাকত আৰু TV ষ্টেচন তেওঁৰ ইমান শুভাকাংক্ষী, কিমান ভাল পায়। যোৰহাটত জিকোতে গোটেই পৃথিৱীখন আত্মনাদ কৰি দিলে। কমচে কম আপোনালোককতো সঁচা কথাকেইটা ক'ব লাগে, আমাক কোৱা নোকোৱাটো বেলেগ। গতিকে আপোনালোকে সুধিব যে তোমাৰ এই আচল উত্তৰটো নিদিয়া, শুৱে বাৱে কথাবোৰ আমি সোধা পোছা কৰি থাকিব লাগে। হয় আচল উত্তৰটো দিয়ক, নহ'লে কথাটোৰ ওপৰত একো নাপাতিব, হয়নে? ঠিক আছে,